হেল্ল' দাদা কওকচোন কওক কোনো নাই নেকি? কোনো নাই মানে মাৰ 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 এনিমি আহি আছে মাৰ 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 য়েছ এক মিনিট ৰ'বচোন ইয়াক কি আছে ৰ'ব যা ঐ পাবজি খেলি আছা ঐ ঘুমি আছা তা হা চালা কাষ্টমাৰ আছে কোনো ৰেছপন্স নাই তই পাবজি খেলি আছা হা তহঁতক একমাহ দৰমহা দি ফেলে এনে ৰাখছো চালা পাবজি খেলাবৰ কাৰণে হা কাষ্টমাৰ আছে যিটো কোনো ৰেছপন্স নাই এই দাদা আহক 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 বহক বহক কি চাই আছা তাতে বহক এইখন লওক মেনু যি খাই তাকে অৰ্ডাৰ কৰিব পাৰে আমাৰ মেনু মতে আছে বস্তু দে দাদা কওক কি কি খাব চাহ ভাত পৰঠা দাদা কি খাব এই এইগিলা খাব অহা নাই মই কি খাব তেতিয়া মই মেনু মতে খাম দে মেনু মতে খাওক এই চাওমিন দিয়ক এক প্লেট চাওমিন অঁ ৰোল এটা আনি দিয়ক মোক স্যার স্যার এবার আকৌ কি সিলিন্ডার নাই সিলিন্ডার শেষ গৈছে দাদা এক মিনিট ৰ'বচোন এক মিনিট আহি আছো হা বল ভিতৰত বল পাহৰি গলো স্যাৰ কবৰ কাৰণে আচ্ছা দাদা আপনি রোলটো রাউন্ড করে খাবো নে পরথার দরেকে সিরি সিরি খাবো সবজি লগে কেন অভিয়াছলি ৰাউণ্ড কৰিয়েতো খাম পৰঠাৰ দৰে কোনোবাই ৰোল খায় নেকি কথাটো হৈছে মানে দাদা আপনি রোল খালে চিকেন রোলে খাবো অঁ কিন্তু চিকেনটো বজাৰৰ পৰা কিনি আনিব লাগিব মানে চিকেন অনাই নাই চিকেন আনিব পাৰি একো ডাঙৰ কথা নহয় কিন্তু জীৱ হত্যা মহাপাপ যে সেইকাৰণে অনা নাই চিকেনটো আনি লৈ যেনিবা আনি কেনে বাছা কুটা কৰি কেনে বনো মানে এইগিলা বহুত লাফৰা প্ৰচেছ আপোনাৰ এনেও দেৰি হৈছে গতিকে আপুনি কিবা বেলেগ খাওঁহে আমাৰ মেনু যি বিচাৰে তাকে খাব পাৰে বাদ দিয়ক তোমাৰ মেনুখন অথনিৰ পৰা আপুনি কৈ আছে মেনু মতে যি বিচাৰে তাকে পায় কৈ এতিয়া আপোনাৰ মেনু মতেচোন একোৱে নাই দাদা আমাৰ ৰেষ্টুৰেণ্টত কিবা খালে আমাৰ মতে খাব লাগিব তেতিয়াহে জল্দি পাব আপোনাৰ মতে খাব লাগিব অঁ তেতিয়াহ'লে মেনুখন কিয় বনাইছা চব ৰেষ্টুৰেণ্টে মেনু বনাইছে সেইকাৰণে আমিও বনাইছোঁ চব ৰেষ্টুৰেণ্টত মেনু মতে বস্তু পায় কিন্তু আপোনাৰ ৰেষ্টুৰেণ্টত ঘণ্টাটো পায় আপুনি তেনেকৈ কিয় ভাবছে এবাৰ আমাৰ মতে অৰ্ডাৰ কৰকচোন আপুনি চব বস্তু পাই যাব যাওকচোন আপোনালোকৰ মতে আনক এনেই দেৰি হৈ আছে অলপ জল্দি কৰিব দিয়ক ভাই এফালে আছোন ৰাতি ৰথ হওক যি আছে তাকে লৈ যা অলপ দালি ভাজি লৈ কি ৰাতিৰ মোক ৰোৱা থোৱা ভাত খুৱাব নহয় দাদা আপুনি ভুল বুজিছে আমি সেই ৰথ হোৱাৰ কথা কোৱা নাই
এই ডিছটোৰ নামে হৈছে ৰৱা থোৱা এইটো মানে স্পেচিয়েল ডিছ এইটো অনলি আমাৰ ৰেষ্টুৰেণ্টতে পায় আপুনি খাই ভাল পাব আপুনি এবাৰ খাই চাওকচোন ন আচ্ছা ৰোৱা থোৱা স্পেচিয়েল ডিছ কি আছে লৈ আনকচোন এই যা লৈ যা স্যার কি ভাতকেইটা আছে দালি নাই কি বোলে আমাৰ ৰুমৰ মালিকৰ ঘৰৰ পৰাই অলপ দালি ধাৰলৈ হৈ যা কি আপোনালোকে বেলেগৰ ঘৰৰ পৰা দালি ধাৰ কৰি আনি মোক ভাত খুৱাব আপোনালোকৰ ৰেষ্টুৰেণ্ট নে কি হে এইখন নাখাওঁ যা অ' দা শুনকচোন যা নাখাওঁ যা অ' শুনকচোন নাখাওঁ অ' দা শুনক কালি পাই এখন তালা মাৰক জলদি খাবলৈ কি আছে একদম জলদি কি হ'ব ন খাবৰ কাৰণে পানী নহয় মানে অকণমান জলদি জলদি হ'লে ভাল হয় আৰু মোৰ অকণমান আৰ্জেণ্ট কাম এটা আছে দেই আমাক কি বুলি ভাবছে হা ইমান যদি আৰ্জেণ্টে আছিল আধা ঘণ্টা আগতে আহিব লাগিছিল দাদাৰ খঙে উঠিল মানে খং উঠাৰ কথা নহয় তহঁতে আমাক কি মেচিন বুলি ভাবা নেকি যে চুইচ অন কৰিলে বস্তুটো পাই যাব হ'ব দিয়ক মেনুখন দিয়ক এই মেনু দি যা তই ভিতৰত যা মই লৈ আছোঁ যাওঁ তাত আচ্ছা মোৰ অৰ্ডাৰটো লওকচোন আচ্ছা বকক কি লাগে চিকেন চাওমিন চিকেন ড্ৰাই ফ্ৰাই ভেজ পকোৰা ভেজ বিৰিয়ানী কাঢ়াই পনীৰ কাৰে পনীৰ ৰুটি চাপাতি ব্লেক টি প্লেন ৰাইচ প্লেন ৰাইচ অলপ জলদি কৰক হ'ব কিটচেন ভিতৰত আছে মানে ইমান সোপা যে বস্তু অৰ্ডাৰ কৰিছে এক লগত তোৰ বাপে বনাই থৈ দিছে না তোৰ মায়ে হোৱাট কি হোৱাট কিটচেন ভিতৰত আছে নিজৰ কাৰণে বনাই আন আৰু মোৰ কাৰণে লৈ আহিবি যা আপুনি কি ফাল্টু নেকি হে নেখাওঁ আপোনাৰ ৰেষ্টুৰেণ্টত এ যা তোৰ দৰে কাষ্টমাৰে নাখালে মোৰ একো নহয় যা ফক এতিয়ালৈ বেল দিবি আছি তাৰ বাপেকৰ চাকাৰ বুলি ভাবিছি দাদা ভাত হ'ব নেকি অঁ হ'ব চব্জি কি আছে চব্জি হ'ব দালি ভাজি মিক্স ভেজত কি আছে ভাতে নাই যা ওলাও এসাঁজ নিৰামিষ ভাত খাব আহিব আহি পেলাই তাক মিক্স ভেজত কি আছে তাকে সুধিব আছি আইও ভাই এই গেলানটো চালাই একো দেখা নাপায় নেকি মৰাটো ই খাব কোনোবা দিনে মাৰি ফেলে ই মোক ছাৰ দেখোন কিবা টোপনিহে মাৰি আছে যোগে চাং ৰ হাৰি পাই নে নাপায় অ' ছাৰ খুলিয়াই কি তই একলে কি পিন্ধিছে এ নকবি ছাৰ কুকিং ড্ৰেছ বুলি কয় কুকিং ড্ৰেছ এনেকুৱা নহয় হাই হয় নেকি? কিটচেনৰ ভিতৰৰ পৰা বাহিৰত কিয় ওলাই আছে মানে ছাৰ কথা এটা ক'ব আহিছোঁ কি কথা মই কালি ঘৰত যাম আ। মোৰ মাইকী প্ৰেগনেণ্ট মোক অলপ মানে এডভান্স লাগিছিলে এডভান্স নহয় মূৰ্খ এডভান্স ভুল লাগি গেলিচোন সেইটোৱে দে তই 15 দিন আগত এডভান্স নিয়া নাছিলি তোৰ মাইকীৰ প্ৰেগনেণ্ট বুলি আৰু কিমানবাৰ প্ৰেগনেণ্ট হয় তোৰ মাইকী নহয় ছাৰ কি? আপুনি কথাটো বুজিয়ে পোৱা নাই তেতিয়া ঠিকে আছিল প্ৰেগনেণ্টে আছিল আ। এতিয়া বোলে কিবা ডেলিভাৰী না কিবা হৈছে বোলে 15 দিনত নহয় ছাৰ আগৰ পেৰে হৈ আছিল তইতো বিয়া পাতবাই 3 মাহ হোৱা নাই ডেলিভাৰী হবাৰ হ'লে নে গম নাপাওঁ দেই কি যে কৈছে আচ্ছা শুন কি তই ঘৰত গেলি কেতিয়া আহিবি কালি ৰাতিপুৱা আন্ধাৰে মুন্ধাৰে 10টামান বজাত আহি পাম ছাৰ তই কালি ৰাতিপুৱা বুলি নকবি গম পাইছা বাকী যি ক'ব লগা আছে কওঁ কালি বুলি কৈ পেলাই কিমান দিন লগোৱা সেইটো কথা মোৰ জানা আছে
ঘৰত গ'লে ফোন কৰিলে ৰিচিভ নকৰা মোবাইলটো চাইলেণ্ট কৰি উবৰি কৰি থৈ দিয়া আৰু বেছিকৈ ফোন কৰা নাপালি ঘৈণীয়েৰক ৰিচিভ কৰিব দিবি দি পেলাই নাই বুলি ক'বা দিয়া সেইগিলা কথা মোৰ জানা আছে গম পাইছা Excuse me. য়েছ হেই আহক আহক ছাৰ অৰ্ডাৰটো ময়ে লৈ ল'ম নেকি চুপ বহি থাক যা ভিতৰত যা আহক আহক বলো 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 আহক আহক আহা। কি গুণ্ডা মালিকে ই ছোৱালী দেখা পালে দেখোন নিজে অৰ্ডাৰ ল'ব যাব পৰা হয়ে আমাক পাত্তাই নিদে আজি মই মালিক হ'ম পুৰা চান্স পাই গৈছোঁ আচ্ছা আপোনালোকৰ ইয়াত খাবলৈ স্পেচিয়েল কি আছে খাবলৈ খাবলৈ বহুত কিবা কিবি আছে এইখন লগ গৰম গৰম মেনিউ আপুনি চাই কেনে ঠাণ্ডা ঠাণ্ডাকৈ অৰ্ডাৰ কৰিব দাদা অ দাদা হা কোৱা আপুনি উঠকচোন কিয় মোৰ বয়ফ্ৰেণ্ড আহিছে তেখেতক বহিব দিয়ক আকৌ বয়ফ্ৰেণ্ড হে এইটো বয়ফ্ৰেণ্ড তাৰ হাঁহিৰ অৱস্থা দেখিছা নহয় দেহাত তাৰ মালে নাই ৰুকলি মঙা নলব হাফ প্লেটমান মাংসও নাই চাগে এই বেটি দমৰা নোহোৱাকৈ চলিবই নৰে লাংগুৰকে মুপে আংগুৰ পকেটত মাল আছে কিজানি সেইকাৰণে এই পটাই লৈছি দেই অৰ্ডাৰটো লো বেটা লগত দমৰা দেখা পাই মোক অৰ্ডাৰ ল'বা দিছা মেম আপোনাৰ অৰ্ডাৰটো দিব আচ্ছা চিকেন ফ্ৰাইড ৰাইচ এটা দিবচোন দাদা ফ্ৰাইড ৰাইচ এটা আৰু বাটাৰ নান দিব বাটাৰ নান আৰু মেম আৰু বাটাৰ চিকেন এটা দিব বাটাৰ চিকেন এটা আৰু কিবা মেম আৰু নালাগে মেম ক'ল্ড ড্ৰিংকছ দিম নেকি ন' থেংকছ ঠিক আছে মেম ছাৰ আপুনি কিবা ল'ব No thanks. সি ক'ত অৰ্ডাৰ দিব সি অংকত যে চোখা বেটাই হিচাপ কৰি আছে গাৰ্লফ্ৰেণ্ডে কিমান অৰ্ডাৰ কৰিছে বঢ়িয়া ঐ গেলান এইটো কি পিন্ধছা তই হে কি বুলি কলি গেলান কিমান বাৰ ক'ব লাগে হে মোৰ নাম গেলান নহয় বুলি মোৰ নাম টেংকি হ'ব দে যি হয় হয় এইটো তই কিয় পিন্ধছে গৰমত ইটো ইটো নিপিন্ধিলে যে মোৰ স্কিন খান বেয়া হৈ যাব এ, সেইকাৰণে পিন্ধছো মৰাটো কাম নাই আৰু তোৰ এইগিলা অৰ্ডাৰ ল এইটো চিকেন ৰোল অ এইটো এগ ৰোল অ এইটো ভেজ ৰোল হে এইটো বিৰিয়ানী হে সোনকালে কৰ আৰু বাপৰে কাপোৰ বাপ। চাপোৰ ভালকে পিন্ধ কাষ্টমাৰে দেখিলে কি বুলি ক'ব হে বাপা যিহে গৰম পুৰছি ইনকেৰা নাভাৰা কৰি থাকিব পাৰবি সেইকাৰণে চোলাটো খুলি লৈছো টেনচনে নাই আৰু জলদি কাপোৰ পিন্ধ আৰু খানাখিনি বনা কাষ্টমাৰ ৰৈ আছে কাপোৰ পিন্ধ গেলান চালা আৰু গিলান লুচি এই কি কৈছা এই তই চিন পোৱা নাই মানুহ মোক গিলান বুলি নকবি মোৰ নাম হৈছে টিংকি আজিকালি নামটো আপডেট হৈছে মোৰ Ora. কি সবজি বনাইছা হে আপুনি খাই কেনে গম পোৱা নাই নেকি কি চব্জি বনাইছো গম পাইছো গম পাইছে যদি আকৌ কিয় সুধিছে নহয় মানে সবজিটো টেঙা টেঙা লাগিছে ইম্পচিবল আমাৰ চব্জি টেঙা লাগিবই নোৱাৰে আপুনি খাই চাকচোন ঠিকে আছে দেখোন আপুনিয়ে খাব জানা নাই মুখ খাব নাজানা বুলি কৈছা তুমি যোৱাকালিৰ সবজি দি পেলাই কি আপোনাৰ মাথা গৰম হ'ল নেকি এইটো যোৱাকালি চব্জি বুলি কৈছে যে তো শুনক আমাৰ ৰেষ্টুৰেণ্টত আমি কাষ্টমাৰক যোৱাকালি চব্জি কেতিয়াও নেদাওঁ গম পাইছেনে নাই এইটো এক মাহ আগৰে চব্জি কি অ ফাল্টু নেকি হে তোমালোক
হে ঐ পেটলা দাদা আপুনি কাক ফাল্টু বুলি কৈছে হে এইখান দেখা নাই দুইফালে দুখন গাল কুবাই কুবাই ৰঙা কৰি দিম পইচা দি আৰু এপে গুচি যাম ফাল্টু বুলি কবা আহে এই কাষ্টমাৰটো গুচি গ'ল ভালে হ'ল দে এইখিনি পেলাই দিং না খাং হে বেলটাই দিং দে চল নে আচ্ছা 1 মিনিট ৰখ ধৈৰ্য ধৰি কেনে ৰখিবছে 1 মিনিট ভিডিঅ'টো বনালোঁ কমেডিৰ কাৰণে মানে ৰেষ্টুৰেণ্টৰ কমেডিক লৈ বা মোৰ ৰেষ্টুৰেণ্টতে বনাইছোঁ যিটো ভিডিঅ'ত দেখাইছোঁ তেনেকৈ ৰেষ্টুৰেণ্টত নহয় দেই ৰেষ্টুৰেণ্টত কাষ্টমাৰ এজনক বহুত ধুনীয়া ব্যৱহাৰ কৰা যায় ভাল খানা দিয়া যায় আপোনালোকে ভুল নুবুজিব যে ৰেষ্টুৰেণ্ট মানে ভিডিঅ'ৰ মতে ৰেষ্টুৰেণ্ট নেকি তেনেকৈ চলি আছে নেকি নহয় বহুত ধুনীয়া হয় আপোনালোকক মই মেনু চেনু দি দিছোঁ চাই ল'ব এইবোৰ মেনু তাতে দিয়া আছে প্লাছ জমেটোতো দিয়া আছে মোৰ ৰেষ্টুৰেণ্ট আপোনালোকে বহুত টেষ্টি খানা পায় আহিব আপোনালোকে লগ পাম আৰু এলা নকৰি কেনে ছাবস্ক্ৰাইব কৰি ল'ব লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক কৈছোঁ দেই প্লিজ ছাবস্ক্ৰাইব কৰি দিব দুইখন চাৰ্ট আহিব দুই চাইডে মাজত ৰাউণ্ড চিম্বল এটা আহিব তাতে মোৰ ফটো থাকিব তাতে ক্লিক কৰিলে হ'ল যাই কেনে ছাবস্ক্ৰাইব লিখাই থাকিব ছাবস্ক্ৰাইব কৰি দিব প্লিজ এলা নকৰিব পাহৰি গৈ যায় আপোনালোকে ভিডিঅ'টো চাই কেনে ছাবস্ক্ৰাইব কৰিব এইখিনি কৰিব টান পায় নাই মই ইমান কষ্টকৈ আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ ছাবস্ক্ৰাইব এটা মাৰি দিয়ক যোনে যোনে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলে কৰিব নালাগে তেখেতসকলে কৰিলে আৰু আনছাবস্ক্ৰাইব হৈ যাব যোনে যোনে কৰা নাই বা প্ৰথমবাৰ চাইছে আমাৰ চেনেলটো তেখেতসকলক কৈছোঁ ছাবস্ক্ৰাইব কৰক আৰু যাতে মই নতুন নতুন ভিডিঅ' দিয়াৰ কাৰণে উৎসাহ পাওঁ বা যিখিনিয়ে বেলেগটো মই পইচা সোধা নাই ভাই মোৰ নাম ৰশ্মিতা চৌধুৰী মই চানি গল্ডেন ফেমিলি ৰেষ্টুৰেণ্ট আহি সদায় আহোঁ আৰু বহুত টেষ্টি লাগে ইয়াৰ খানা আৰু আপোনালোকো আহিব আৰু মেইন কথা ইয়াৰে যি যি ডিছ আছে গোটেইবোৰে মোৰ ফেভৰেট হয় আৰু মই ইয়াতে সদায় আহোঁ ইয়াৰে মানুহসকলৰ লগতো মোৰ বহুত মিলজুল আৰু বহুত টেষ্টি বনাই কাৰণে কৈছোঁ দেই আৰু ৰাইজসকল আপোনালোকো আহিব আপোনালোকে আহি কিনে খাই চাব যে কেনেকুৱা লাগে Sunny Golden Family Restaurant, Rock, what's up, please? Hey guys! ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবচোন আৰু তাৰোপৰি আমি যে ভিডিঅ'টো বনাইছোঁ ৰেষ্টুৰেণ্টক লৈ এইবোৰ কোনো কাৰিকৰ নহয় প্লাছ এক্টৰ তেওঁ মানে কাপলাংকাত কাম কৰিছে ৰং চেনেলত নমস্কাৰ বেং প্ৰাঞ্জিত নাভা তো আমি কাৰিকৰ নহয় বা কিবা নহয় কিন্তু ৰেষ্টুৰেণ্টলৈ যিমানে যিটো ভিডিঅ' দেখাইছোঁ বা ৰেষ্টুৰেণ্ট তেনেকৈ খানা পায় তেনেকুৱা নহয় কোনো কথা নাই ধুনীয়া খানা পায় ধুনীয়া কাৰিকৰ আছে বহুত টেষ্টি টেষ্টি খানা পায় আপোনালোকে মেনু দিয়াই আছে চাই লওক মেনুবোৰত ধুনীয়া ধুনীয়া খানা পাব কম দামত একদম ভৰলুৰ মেইন পইণ্ট পুলিচ পইণ্ট এটি ৰোডত প্ৰথম সোমাই পাব এখন ৰেষ্টুৰেণ্ট ধুনীয়া মানে ভৰলুৰ ট্ৰাফিক পইণ্টটো যে আছে ট্ৰাফিক পইণ্টৰ পৰা আহি কেনে এই এটি ৰোড লাইনত অকণমান আহি কেনে লেফ্ট চাইডে চালে হ'ল চানি গল্ডেন ফেমিলি ৰেষ্টুৰেণ্ট বুলি লিখা আছে এখন ৱাইন শ্বপ নাপাওঁতে পাব এখন ফাৰ্মাচী নাপাওঁতে ফাৰ্মাচী ক্ৰছ কৰি আহিব লাগে মানে এটি ৰোড লাইনৰ ফালে আৰু লগতে ইয়াৰ এটা চেনেল আছে ইলু ইলু নাম ইলু ইলু ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ আপোনালোকে চাব ধুনীয়া ভিডিঅ' বনাই কমেডি ভিডিঅ' তাৰোপৰি ভিডিঅ'টো লাইক শ্বেয়াৰটো কৰিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম ৰিকুৱেষ্ট আছে আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব সকলোৱে পায় ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিব প্লিজ প্লিজ ছাবস্ক্ৰাইব আৰু আপোনালোকে বেল আইকনটো কিন্তু প্ৰেছ কৰিব নাপাহৰিব খান্দিটো বজাবি তাৰমানে